নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাগত তথ্য চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নিজৰ মোবাইলতে নিজ ইচ্ছা অনুসৰি ফটোৰ সাইজ সৰু ডাঙৰ কিদৰে কৰিব পাৰি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আপোনালোকে গুগল প্লে ষ্টৰটো খুলি ল'ব। তাৰপিছত ইয়াত টাইপ কৰক সাৰ্চ বাটনত ফটো ৰিচাইজাৰ এপ। ফটো ৰিচাইজাৰ এপ, ইয়াৰ 3 নম্বৰ এপটো আছে ফটো এণ্ড পিকচাৰ ৰিচাইজ ৰিডিউচ ইয়াত লিখা আছে ভালদৰে। মোৰ অলৰেডি ইনষ্টল আছে, গতিকে মই অনলি আপডেট কৰি দিছোঁ। ইনষ্টল কৰাৰ পিছত আপোনালোকৰ কিছুমান দুটা পাৰ্মিশ্যন আহিব পাৰে, সেইটো আপোনালোকে য়েছ কৰি দিব। তাৰপিছত এইদৰে চুৱাইপ কৰি দিওঁ। এইটো চাওক, এপটো অলৰেডি খোল খালে। ইয়াত চিলেক্ট ফটো আছে, এই চিলেক্ট ফটোত ক্লিক কৰক। মই এখন কৰি দেখাইছোঁ, এইটো চাওক। ইয়াত আপোনাৰ এইটো এটা আছে পাৰ্চেণ্টেজ ৱাইজত আপুনি চাইজ কমাব বা বঢ়াব পাৰে। তাৰপিছত আছে নেক্সটটো আছে উইথ, হেইট আপোনাক কিমান লাগে সেইটো ভালদৰে ইয়াত দেখুওৱা আছে। এইটো চাওক, আপুনি কাষ্টমাৰ চিলেক্ট কৰি আপুনি নিজ ইচ্ছা অনুসৰি দিব পাৰে। এইটো মই 400 দিলোঁ। চাওক, তো আপোনালোকে এই ধৰণে একদম সহজতে এই এপটো ইউজ কৰি আপোনালোকক যিমান চাইজৰ প্ৰয়োজন সেইটো ল'ব পাৰে। এই এপটোৰ জৰিয়তে এতিয়া আপোনালোকে একদম অতি সহজতে যিকোনো ডকুমেণ্টছ নিজ অনুসৰি ৰিচাইজ কৰিব পাৰিব। আপোনালোকক যিমানটো চাইজৰ দৰকাৰ হয় সিমানটো চাইজ আপোনালোকে নিজ ইচ্ছামতে ইয়াত টাইপ কৰি দিলেই হৈ গ'ল। অট'মেটিক আপোনালোকে ৰিচাইজ বুটামত ক্লিক কৰি ৰিচাইজ হৈ যাব। আৰু ইয়াৰ পৰা চাওক, এইটো শ্বেয়াৰ অপশ্যনো আছে ইয়াতে, আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰাও শ্বেয়াৰ কৰিব পাৰে। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ এপ। ইয়াত চাওক, এইটো ক্ৰপ অপশ্যনো আছে। আপোনাৰ যোনটো এৰিয়া আপোনাৰ প্ৰয়োজন নাই সেইডোখৰ আপুনি ক্ৰপ কৰি আপোনাৰ যিমানখিনি প্ৰয়োজন সেই অনুসাৰে আপুনি ক্ৰপ কৰি ল'ব পাৰে। ইয়াত চাওক, এতিয়া চাওঁ আহকচোন আৰু অন্য এটি গুৰুত্বপূৰ্ণ এপ। প্লে ষ্টৰটো আপোনালোকে আকৌ এবাৰ খুলি ল'ব আৰু চাৰ্চ বাটনত ক্লিক কৰক কিউ ৰিডিউচ লাইট। এতিয়া চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত চাওক, এইটো বেছি MBৰ এপ নহয়, কেবিতে আছে। এইটো চাওক, মই দেখাই দিছোঁ ইয়াত। এইটো চাওক 16 KB। মোৰ অলৰেডি ইনষ্টল আছে, গতিকে মই অনলি আপডেট কৰি দিছোঁ। একদম সহজ এই এপ দুটা আপোনালোকৰ যিকোনো চাকৰি এপ্লাইৰ বাবে যিটো আপোনালোকক ডকুমেণ্টছ চাইজ বিচাৰে সেই চাইজ অনুসৰি আপোনালোকে ৰিচাৰ্জ কৰি ল'ব পাৰে এই এপ দুটা জৰিয়তে। চাওক, এইটো অ'পেন কৰিছোঁ। এতিয়া ইয়াত চাওক, ইয়াত বেছি অপশ্যন নাই, অনলি চুজ ফটো আছে। চুজ ফটো ক্লিক কৰি আপুনি যোনটো ডকুমেণ্টছ আপুনি ৰিচাৰ্জ কৰিব বিচাৰে সেই ফটোটো ডাইৰেক্ট চুজ কৰি ইয়াত লৈ আহিলে হ'ল। এইটো চাওক, ইয়াত মই চুজ কৰি ল'লোঁ। ইয়াত এতিয়া আপোনাৰ কিমান KB আপোনাক প্ৰয়োজন হয়, কিছুমান ফটো এইটো চাওক, এইটো আছে 858 KB। তো মোক যিমান KB প্ৰয়োজন সিমান KBটোৱে মই ইয়াত ভৰাম। ইয়াত অনলি মই 500 KB দি দিছোঁ। আচ্ছা, এইটো চাওক, এইটো আহিলে 500 KB ফটোটো আহি গ'ল। মই আপোনালোকক ভিউ কৰি দেখাইছোঁ, একদম ধুনীয়া কোৱালিটি, ধুনীয়াকৈ দেখিব পাৰি। তো এই দুটা এপ একদম সহজ এপ, আপোনালোকে ডাইৰেক্ট প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে, নাইবা মই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ। আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰিও প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।